হাছাং কোন জনগোষ্ঠীৰ উৎসৱ? ৰাভা। মায়ামৰা সত্ৰ কোনে বনাইছিল? শংকৰদেৱে। পৰিৱেশ সংৰক্ষণ আইন কেতিয়া কৰা হয়? 1986 চনত। যোৰহাট সাৰ্বজনীন সভাৰ সভাপতি কোন আছিল? জগন্নাথ বৰুৱা। ভূপেন হাজৰিকা সেতু কোন নদীৰ ওপৰত? লোহিত নদী। পোংগাল কোন ৰাজ্যৰ উৎসৱ? তামিলনাডু। কনকলতা বৰুৱা কোনখন আন্দোলনত মৃত্যুবৰণ কৰিছিল? ভাৰত ত্যাগ আন্দোলনত। পানীদিহিং অভয়াৰণ্য কোনখন জিলাত আছে? শিৱসাগৰত। অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান কোনখন? ওৰাং ৰাষ্ট্ৰীয় উদ্যান। দ্বিতীয় ঘূৰণীয়া মেজমেলাত অসমৰ পৰা কোনে অংশগ্ৰহণ কৰিছিল? চন্দ্ৰধৰ বৰুৱা। 1956 চনত ৰাজ্যসমূহৰ পুনৰ গঠন কিহৰ ভিত্তিত হৈছিল? ভাষা ভিত্তিত। ভাৰত আৰু কোন দেশৰ সীমাক মেকমোহন ৰেখা বুলি কোৱা হয়? চীন। খালছা পন্থা কোনে আনিছিল? গুৰু গোবিন্দ সিংহ। অসম সংৰক্ষণী সভা কোনে প্ৰতিষ্ঠা কৰিছিল? অম্বিকাগিৰি ৰায়চৌধুৰী। শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম ৰজা কোন আছিল? উদয়াদিত্য সিংহ। অসমৰ মহিলা বিশ্ববিদ্যালয় ক'ত আছে? যোৰহাটত। লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি প্ৰদান কৰা সংগঠনটোৰ নাম কি? অসম সাহিত্য সভা। 1931 চনৰ 29 ডিচেম্বৰ তাৰিখে সভাপতি নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ দ্বাৰা লতাকটা ৰণ কাৰ দিনত হৈছিল? ৰাজেশ্বৰ সিংহৰ দিনত। হীৰাকুদ নদী বান্ধ কোন নদীৰ ওপৰত? মহানদীৰ ওপৰত। কলিভাৰত কোনে লিখিছিল? দুতিৰাম হাজৰিকাই। স্মগ কি? ধোঁৱা আৰু কুঁৱলীৰ মিশ্ৰণ। সোণালী বান্দৰৰ বাবে বিখ্যাত অভয়াৰণ্যখন কি? চক্ৰশিলা অভয়াৰণ্য। ইক'চিষ্টেম শব্দটো কি ভাষাৰ পৰা আহিছে? গ্ৰীক ভাষাৰ পৰা। ইংৰাজী অসমীয়া খণ্ডবাক্য কোষ কাৰ ৰচনা? শ্ৰীমতী কাট্টাৰ। হোলোঙাপাৰ গিবন অভয়াৰণ্য ক'ত অৱস্থিত? যোৰহাটত। খেৰাই পূজা কোন জনগোষ্ঠীয় পালন কৰে? বড়ো জনগোষ্ঠী। ভাৰতত শিক্ষা অধিকাৰ আইন কেতিয়া গৃহীত হৈছিল? 1 এপ্ৰিল 2009 চনত। বিশ্ব জল দিৱস কেতিয়া পালন কৰা হয়? 22 মাৰ্চ। বড়ো সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? 16 নৱেম্বৰ 1952 চনত। যাদৱ পায়েঙে এককভাৱে নিৰ্মাণ কৰা অৰণ্যখনৰ নাম কি? মোলাই। ভাৰতে শব্দ প্ৰদূষণ অধিনিয়ম কেতিয়া গ্ৰহণ কৰিছিল? 2000 চনত। কোচ ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন আছিল? বিশ্বসিংহ। মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ ৰ লেখক কোন? মহাত্মা গান্ধী। কাজিৰঙা হস্তী মহোৎসৱ প্ৰথম কেতিয়া অনুষ্ঠিত হৈছিল? 2003 চনত। পৰিস্থিতিক পিৰামিড ধাৰণা কোনে আগবঢ়াইছিল? চাৰ্লছ এল্টন। অসমৰ আটাইতকৈ ডাঙৰ হ্ৰদ কি? চোৱনশিল কৰিমগঞ্জত অৱস্থিত। কোনটো বংশৰ ৰাজত্বকালত ভাৰতত পোনপ্ৰথমবাৰৰ বাবে সোণৰ মুদ্ৰা প্ৰচলন হয়? গুপ্ত বংশত। ভাৰতীয় ইতিহাসত কোনজন শাসকক অমিত্ৰঘাট অৰ্থাৎ শত্ৰুনিধক হিচাপে জনা যায়? বিন্দুসাৰ। হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল? ৰঘুদেৱ নাৰায়ণ। গুপ্ত বংশৰ শাসনকালত কোন ধৰ্মই অধিক প্ৰভাৱ বিস্তাৰ কৰিছিল? হিন্দু ধৰ্ম।